জব বক্স এছামলে আপোনালোকক জনাইছোঁ স্বাগতম। আজি জনাবলৈ ওলাইছোঁ যিসকলে টেট এপ্লাই কৰিছিল কিন্তু টেট পৰীক্ষা দিবলৈ নোৱাৰিলে কাৰণ তেওঁলোকৰ BEd বা DLEd ডিগ্ৰী নথকাৰ বাবে যিসকলে ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে তেওঁলোকৰ একাউণ্টছৰ পৰা যিসমূহ পইচা কাটিছিলে সেইখিনি পইচা পুনৰ ঘূৰাই পাব। অফিচিয়েল মেছেজ ইতিমধ্যে পঠিওৱা হৈছে। গতিকে যিসকলে পইচাসমূহ ঘূৰাই পাবনে নাপাব এনেকুৱা এটা দুমোজাত পাৰ কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ। তেওঁলোকে উভতাই পাব তেওঁলোকৰ কটা পইচা। তেওঁলোকে ঘূৰাই পাব সম্পূৰ্ণ টকা। অৰ্থাৎ LPৰ কাৰণে যদি এপ্লাই কৰিছিলে 300 টকা, যদি দুটাত এপ্লাই কৰিছিলে 600 টকা ঘূৰাই পাব তেওঁলোকৰ নিজৰ একাউণ্টছত, যিটো একাউণ্টছৰ পৰা পে'মেণ্ট কৰিছিলে সেইটো একাউণ্টছত উভতি আহিব। এইটো অফিচৰ ফালৰ পৰা মেছেজ আহিছে। Order for a refund of TET fees against rejected appeal is issued to PMTGY. The MT after deducting process cost will be credited to the accounts from which it was received. এইটো মেছেজ আহিছে তেওঁলোকৰ অফিচৰ ফালৰ পৰা, য'ত উল্লেখ আছে তেওঁলোকে যিখিনি পইচা কাটিছিলে কিন্তু পৰীক্ষা যিসকল কেণ্ডিডেটে দিয়া নাই, যিসকল ৰিজেক্টেড হৈছে তেওঁলোকে যিটো একাউণ্টছৰ পৰা ফিজসমূহ পে' কৰিছিল সেইটো একাউণ্টছতে পুনৰ সিমানখিনি টকা ঘূৰি আহিব। গতিকে যিসকলে টেট দিব নোৱাৰিলে তেওঁলোকে অন্ততঃ পইচাকেইটা ঘূৰাই পাব। তাত কোনো সন্দেহ নাই। তাৰ প্ৰচেছ আৰম্ভ হৈছে। এসপ্তাহ 2 সপ্তাহ বা এমাহৰ ভিতৰত হয়তো সেইখিনি পইচা ঘূৰি আহিব। যদি কাৰোবাৰ ঘূৰি অহাৰ খবৰ পাওঁ তেনেহ'লে এটা ভিডিঅ' বনাই আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। গতিকে চাই থাকক জব বক্স, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেৰিব।